ভয়ঙ্কর খবর, মহারাষ্ট্রের উপমুখ্যমন্ত্রী অজিত পাৱাৰে ভয়ঙ্কর বিমান দুর্ঘটনাত প্ৰাণ হেৰুৱাইছে। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ বাৰামতীলৈ যাওঁতে এই দুৰ্ভাগ্যজনক অঘটন ঘটে। 2026 চনৰ 28 জানুৱাৰীত পুৱা প্ৰায় 8:45 বজাত বাৰামতী বিমান বন্দৰত অৱতৰণৰ সময়ত এই চাৰ্টাৰ্ড লিয়াৰজেট 45 বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখন মুম্বাইৰ পৰা বাৰামতীলৈ অহাৰ সময়ত ৰানৱেৰ পৰা স্খলিত হৈ অগ্নিসংযোগ হয় আৰু সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত হয়। বিমানত মুঠ 5জন লোক আছিল। অজিত পাৱাৰ, 2জন পাইলট, তেওঁৰ ব্যক্তিগত সুৰক্ষা বিষয়া আৰু এজন সহায়ক। ডাইৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশ্যন অৰ্থাৎ DGCAৰ প্ৰাথমিক প্ৰতিবেদন অনুসৰি বিমানত থকা কোনো ব্যক্তিৰে জীৱিত অৱস্থাত উদ্ধাৰ সম্ভৱ হোৱা নাই। কিছুমান প্ৰতিবেদনত 6জনৰ মৃত্যুৰ কথা উল্লেখ কৰা হৈছে যদিও অধিকাংশ সূত্ৰই 5জনৰ কথাহে নিশ্চিত কৰিছে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট নহয়। প্ৰাথমিক তদন্তত অৱতৰণৰ সময়ত টেকনিকেল সমস্যা বা নিয়ন্ত্ৰণ হেৰুৱাৰ সম্ভাৱনা দেখা গৈছে। আবহাৱা পৰিস্থিতি স্পষ্ট আছিল বুলি জনা গৈছে আৰু এতিয়ালৈকে কোনো দুৰ্ঘটনাৰ আশংকা প্ৰকাশ কৰা হোৱা নাই। DGCA আৰু অন্যান্য কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। এই দুৰ্ঘটনাৰ খবৰত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক মহলত গভীৰ শোকৰ ছাঁ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছৰ সৈতে যোগাযোগ কৰি পৰিস্থিতিৰ বিষয়ে অৱগত হৈছে। অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰ আৰু ভগ্নী সুপ্ৰিয়া সুলে দিল্লীৰ পৰা বাৰামতীলৈ ৰাওনা হৈছে। অজিত পাৱাৰ মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক প্ৰভাৱশালী নেতা আছিল। বাৰামতীত নিৰ্বাচনী সভাৰ বাবে যাত্ৰা কৰি আছিল, য'ত জিলা পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে কেইবাটাও ৰাজহুৱা সভাৰ কাৰ্যসূচী আছিল। এই ঘটনাত সকলোৰে মাজত গভীৰ শোক আৰু উদ্বেগ সৃষ্টি হৈছে। ঈশ্বৰে তেওঁৰ আত্মাক শান্তি প্ৰদান কৰক। ওম শান্তি। এই খবৰসমূহ বিভিন্ন সংবাদ মাধ্যম আৰু DGCAৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। তদন্তৰ পিছত অধিক স্পষ্টতা আহিব পাৰে।